তো হে গাইজ ওয়েলকাম টু চেনেল আছাম মৰিজ ব্লগ। তো আজি ভিডিঅ'টো মই ধুনীয়াকৈ দেখিছে, মই কোনো দেখাৰো দেখিছে। তো আজি মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। তো ইহঁতে ধুনীয়াকৈ মানে ধৰিব নোৱাৰিব, আদিত্যনাথ পুৰা মানে শুই নি আছে, ধুনীয়াকৈ শুই থলা ধোৱা আছে। তাৰপিছত মই কাইলৈ ৰাতিপুৱা ধামাকা ভিডিঅ' হ'ব গৈ আছে। তো মই ভিডিঅ'টো ধুনীয়াকৈ আজি আৰম্ভ কৰিছোঁ। মই ধুনীয়াকৈ বিয়া ঘৰত যাম, মানে কি মোৰ মামা ছোৱালীজনী বিয়া, তো বিয়া ঘৰত মই তেনেকৈ যাম। তো সেইটো কাৰণে মই স্পীড হৈছে একো নাই, জোখত কৈছোঁ পোৱা মানে বিয়াখন পুৰা ধামাকা হ'ব গৈ আছে। কি মানে কি এইটো হৈছে বিয়া, এইখন বিয়া। তাৰপিছত গাইজ দেখিছে ধুনীয়াকৈ মই মামাহঁতৰ ঘৰত সোমাই আহিলোঁ, মানে এইখন হৈছে গেটখন ধুনীয়াকৈ দি আছে। তাৰপাছত এইফালে ধুনীয়াকৈ মানে কি এইটো ধুনীয়া পেণ্ডেল ধৰিছে, কমেণ্ট জনাওক পেণ্ডেলটো কেনেকুৱা লাগিছে। তাৰপিছত ইহঁতে বহি আছে, ক'লো গানটো অফ কৰিবলৈ কপিৰাইট ক্লেইম লাগিব, তাৰ চাউণ্ডটো নকমালে বহি আছে ধুনীয়াকৈ ইহঁতে। তো তাই এইখিনি আৰু তাৰপিছত এনেকৈ এণ্ট্ৰি মাৰি দিলোঁ গেটখনলৈ, এইফালে সোমাই আহিছোঁ। তাৰপিছত ধুনীয়াকৈ এৰকম কৰিছোঁ। তো গোটেইখিনি দেখুৱাম। এইফালে আছে পেণ্ডেল তোলা আছে ধুনীয়াকৈ। তাৰপিছত কালি এইখিনি খোৱা বোৱা হ'ব ধুনীয়াকৈ। মই কাইলৈ নাথাকিম, এক্সাম আছে মোৰ ধুনীয়াকৈ। ইহঁতে ভিডিঅ' কৰিব, গোটেইখিনি দেখুৱাব। তাৰপিছত এক্সামৰ পৰা আহি পেলাই মই ধুনীয়াকৈ দেখুৱাব পাৰিম। তাৰপিছত এতিয়া মামাই ধুনীয়াকৈ কাম চাম কৰি আছে। এইটা লগা কইনা বাপেক, এইটো মামা হয়। আজি মামা ছোৱালী বিয়া ধুনীয়াকৈ ইয়াত আছে ধুনীয়াকৈ। আৰু এইটো আছে ধুনীয়াকৈ তেনেকুৱা বঢ়িয়া ধুনীয়াকৈ পেঙৰ দোকান বিয়া আছে ধুনীয়াকৈ। বা আৰু যদি বৌ বহি আছে, গোটেইবিলাকত আছে ইয়াত ধুনীয়াকৈ। তাতে দাদা আছে ধুনীয়াকৈ। ইয়াত কইনা মানে এইৰকম বহি ইয়াত বোলে শুই থাকিব। এইটো কইনা বহাৰ কাৰণে বহাইছে, এইটো কইনা বহিব। তাৰপাছত এয়া বৌহঁতে মেহেন্দি এটা আজিলৈকে লৈ শেষেই হোৱা নাই। এজনীও আছে ধুনীয়াকৈ, এজনী মামী, এজনী বা। তাৰপাছত ভাত বনাই আছে ধুনীয়াকৈ, ভাত ধুনীয়াকৈ হৈ আছে। কি বনাইছে এতিয়া মাংস হ'বলা, সেইটো হেৰি আছে। মাংস ধুনীয়াকৈ উতলি আছে গৰম পানীত। তাৰপাছত এনজয় মই দেখুৱাম ৰাতিলে, এতিয়া কৰি দেখুৱাওঁ। তাৰপিছত কইনা যদি বিচাৰ কৰোঁ ধুনীয়াকৈ এই দুজনী মালকেইটা হওক হা। কইনা বিচাৰ কইনা